পিতাই মোক লাহনীখন দি ঘৰৰ পৰা উলিয়াই দিলে। যা কুকুৰ যা বোলে, পানী সিঁচিবি যা বুলি ক'লে। এইটো নতুন ষ্টাইল, পানী সৰহকৈ যায় লাহনী ভাগি যায়। গেলা গৰমত পানী সিঁচিবলৈ মন নাই, লাহনী পেলাই গুচি আহিলো। চুলি কাটিবলৈ গৈছিলো, প্ৰথমতে ঠিকেই চুলি কাটিলে, তাৰপিছত মই ছোৱালীৰ কথা ভাবি থাকোঁতে মোক টপা কৰি দিলে। আমাৰ পিতাই বায়েকৰ পিতেকে জাপি শুকুৱাই আছে। ঢেৰ জাপি দেখিলো, মই আহিলো। কাম বন নাছিলে, চব জাপি পেলালো। আমাক মাৰিলা। তাৰপৰা আহি থাকোঁতে তাক টানি আনিলো। তই মোক চাইকেল শিকাই দে। ৰ জহনী শিকাইছো বুলি ক'লে, এনেকৈ চলাবি বোলে। মই পাছে পাছে দৌৰি গৈ আছো, সি চলাই গৈছে। ল জহনী মা ল বোলে, তই চলা। এবাৰ যদি নোৱাৰ নহয় চাবি বোলে। হে ভগৱান, পাৰিলে হয় কৃষ্ণ প্ৰভু। এবাৰ চাইকেল চলাব পাৰিলো। চলাই আহি আছো, চলাই মানুহৰ মাজত হৈ পৰিলো। আজি মোৰ মনটো ভাল নহয়। ৰাস্তা দি আহি থাকোঁতে মই মানুহ এঘৰত লেচু দেখিলো। চিধাই মই ৱাল জাপ মাৰি দিলো। মই আহিলো, চিধাই মই লেচু গছত উঠি দিলো। গছৰ ওপৰত উঠি মই ইটোৰ পিছত সিটো লেচু খালো জেপতো ভৰালো। লেচু খাই থাকোঁতে কুকুৰে খুব ভুকিছে, সেইকাৰণে মই ভয়তে নামি আহিলো। আমাৰ এই শ্বৰ্ট ফিল্মখন চাব, কিয় এনেকুৱা কৰিলে বুলি চাৰ্চ কৰি দিব। কালি মোক পিতাই কুকুৰাই কণী বেচনি চাবলৈ কৈছিলে। কালি পাহৰিলো, আজি আহিলো। কণীটো মোৰ আনিবলৈ ভয় লাগিছে। পাৰিলে না গম নাপাওঁ, চাইছো পাৰিলে যেন লাগিছে। তাকে মই হাতখন দি চালো। কণীটো আনিলো, কণী নহয় এইটো পোৱালি হৈ গ'ল টিকা ফটা গৰমত। মোৰ লগৰটো বাপেকৰ পিতেকে আমাৰ ঘৰলৈ ছোৱালী আনিলে, সি লাজ কৰিছে, মই লৈ আহিলো। ইছ ৰাম, কি চাবি তেহেঁতৰ লীলা। আজি বিয়া পাতি দুয়োটাই কিচ খোৱাকৈ খেলিলেই। ইছ ভণ্টিহঁতে পাৰ্টি বিচাৰি আছিলে, সেইটো কাৰণে মই টেকেলটো খুচৰি আছিলো। তাত 7 টকা এটা ওলালে। এই 7 টকাটো লৈ মই চিধাই দোকানলৈ গলো। জপিয়াই দোকানলৈ আহিলো, বস্তু দিয়া ফুটাটোৰে মূৰটো ভৰাই দিলো। 7 টকাটো মই মটন কিনি পেলালো। মটনকেইটা হৈ পৰিলে। মায়ে 1 টকা দিয়া, পাপাই 2 টকা দিয়া, মাহীয়ে 4 টকা দিয়া আছিলে। আমাৰ আজি প্ৰেমৰ চিকাৰ শ্বৰ্ট ফিল্মখনৰ ট্ৰেইলাৰটো দিলো, আপোনালোকে চাব দেই, কমেণ্ট বক্সত দি থৈছো। ভণ্টিহঁতে মৰণা বস্তু খাবলৈ ৰৈ আছিলে, মই মটনকেইটা দিলো, থপিয়াই থপি কৰিলে। মোলৈ এটা মটন আছিলে, সেইটো ললো, সেইটোও থাপ মাৰি ললে। মই আনিছিলো মটন, মোলৈকে নপৰিলে। প্ৰেমৰ চিকাৰ শ্বৰ্ট ফিল্মখনৰ ট্ৰেইলাৰটো দিলো, ইউটিউবত চাব দেই, নহবা কমেণ্ট বক্সত দি থৈছো, চেক কৰিব, তাতে পাব। ছাবস্ক্ৰাইব কৰি থৈ আহিব চেনেলটো। লগৰটোৰ লগত মই দেওবাৰ বজাৰলৈ আহিলো। মাল খাই মই পৰি থকা মানুহ এটা দেখিলো। মানুহবিলাকক সুধিলো, মটনি খাই অভদ্ৰামি কৰি আছে বুলি কৈছে ৰাস্তাত। ভিডিঅ'টো দিয়াৰ কাৰণে এটাই, এনেকুৱা যাতে অভদ্ৰামি নেক্সট টাইম নকৰে ৰাস্তাৰ মাজত। লগৰটোৱে বহি কিবা চিন্তা কৰি আছিলে, মই আহিলো, তাক মাতিলো, বোলো মই কথা এটা কম তোক। তাক মই ক'লো, মোৰ নাম দুত, তই ৰাতি পিন্ধ পেটিকুট। মায়ে কৈছে মোক বেয়া দৱাই খেদিছে। ইউটিউবত যাব, কিয় এনেকুৱা কৰিলা বুলি চাৰ্চ কৰি দিব, সম্পূৰ্ণকৈ শ্বৰ্ট ফিল্মখন চাব। কিবা ভুল দেখিলে শুধৰাই দিব, আমাক আগবাঢ়ি যোৱাত সহায় কৰিব।